এনেটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মোৰ কুকুৰা মাংস খাবলৈ মন গ'ল সেইকাৰণে এতিয়া মায়ে কুকুৰা মাংস বনাইছে আৰু মই পিনে পঢ়ি আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইপিনে লোকেল চিকেন আছে আৰু এইপিনে পিছা মছলা আৰু এইপিনে কটা পিঁয়াজ এইটো আদা নহৰু পেষ্ট ল'লে এইপিনে মানে মাংসখিনি ধুনীয়াকৈ ধুই ল'লে এইপিনে তেজপাত দুখিলাও দি থৈছে দেই মাক মছলা থ'বলৈ বক্স এটা দৰকাৰ হৈ আছিলে সেইকাৰণে মোবাইলত অৰ্ডাৰ দি পিনি কিনি ল'লে বাৰু কেনেকুৱা লাগিছে ক'বচোন আৰু এইপিনে ইয়াত পিঁয়াজ দিলে আৰু আদা নহৰু পেষ্টখিনি দি দিলে এইপিনে মাংস দিলে এয়া মছলা মায়ে ঘৰতে বনাইছে কেনেকৈ বনাইছে মই নাজানো আৰু এইপিনে অলপ দেৰি লৰাই পিনি সিজিবলৈ দিলে অকণমান দেৰি তাৰপিছত ইয়াত আলু দিলে আলু কেইডোখৰমানহে দিছে মই খাই বেয়া পাওঁ যে আলু আৰু মায়ে মইহে খাম দেউতা বেলেগ এঠাইত খানা আছে তাত খাব দেউতা আৰু মায়ে মই ঘৰতে খাম এইখিনি পানী অকণমান দি পিনি অলপ দেৰি সিজিবলৈ দিলে মায়ে তাৰপিছত ইয়াত গোন্ধটো ভাল আহিবলৈ ইয়াত ধনিয়া দিলে মই পিছে ধনিয়া খাই বেয়া পাওঁ মায়ে অকণমান দিলে গোন্ধটো ভাল হ'বলৈ এতিয়া মই খাই চাওঁ দি কেনেকুৱা হৈছে মজা